वेलकम टू माय यूट्यूब चैनल সকলোকে স্বাগতম জনাইছো মোৰ यूट्यूब চেনেলত বন্ধুসকল আজি আপোনালোকৰ বাবে নতুন এটা ভিডিও লৈ আহিছো তেন্তে বলক আমি ভিডিওটো চাওঁ বন্ধুসকল টকা টকা মানে পইচা পইচা কাক না লাগে মোক লাগে আপোনালোকক লাগে সকলোকে লাগে আমি পইচা নহলে জীৱনত জীয়াই থাকিব নোৱাৰিম কাৰণ পইচাটোৱে মেইন আমাৰ দৰকাৰী বস্তু পইচা নহলে আমি ভাত কেনেকৈ খাম চাউল এমুঠি কেনেকৈ কিনি আনিম নহয় জানো তো বন্ধুসকল পইচাটো ইমান ডাঙৰ এটা বস্তু হ'ল আমাৰ লাইফত জীয়াই থাকিবৰ কাৰণে যিটো নেকি সেইটো বস্তু আমাৰ হাতত যেতিয়া নহ'ব তেতিয়া আমাক চিনি নাপায় কোনো বা কিবা এটা কিনিব গ'লেও নিদিয়ে তো বন্ধুসকল পইচাটো খুবেই এটা দৰকাৰী বস্তু যিকোনো বস্তু এটা কিনিব গ'লেও পইচা লাগে পানী এগিলাচ খাব গ'লেও পইচা লাগে হয়নে তো বন্ধুসকল আজি আমি বহু কষ্ট কৰি হাজাৰ কৰি মানে যি কেইটকা আমি ইনকাম কৰোঁ সেই কেইটকাত আমি ঘৰটো চলাবলগীয়া হয় সেই কেইটকাত আমি নিজৰ লাইফটো মেইনটেইন কৰিবলগীয়া হয় তো বন্ধুসকল আপোনালোকে সকলোৱে জানিব চেষ্টা কৰিছেনে কোনোদিন পইচাটো কেনেকৈ বনায় ক'ত বনায় কি বস্তু লাগে সেইটো বস্তু আপোনালোকে চিন্তা কৰিছেনে তো বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে আজি এইটো ভিডিও লৈ আহিছোঁ এইটো ভিডিও আপোনালোকে গোটেইটো চাই গ'লে আপোনালোকে বুজি পাব পইচাটো ক'ৰ পৰা আহে কেনেকৈ বনোৱা হয় আৰু কি বস্তু লাগে তো বন্ধুসকল ভিডিওটো আপোনালোকে গোটেই চাই যাব তেতিয়াহে আপোনালোকে বুজি পাব তেন্তে ব'লক আমি আগুৱাই যাওঁ তো বন্ধুসকল প্ৰথম কথা হ'ল পইচা বনোৱা পেপাৰ ক'ত পায় যদি আপোনালোকে জানে তেন্তে মোক কমেণ্ট কৰিব আৰু বন্ধুসকল পইচা বনোৱা পেপাৰ ক'ত পায় মই আপোনালোকক কৈ দিছোঁ 4টা জেগাত ষ্টেটত সেইটো পেপাৰ পোৱা যায় প্ৰথমটো হ'ল আমেৰিকা ফ্ৰান্স ছুইডেন লুটছান এইকেইটা জেগাত সেই পেপাৰটো পোৱা যায় তাৰে পৰা পেপাৰটো আনি আমাৰ ইণ্ডিয়াত পইচা বনায় আৰু বন্ধুসকল আপোনালোকে জানেনে পইচা বনোৱা মেচিন ক'ত আছে যদি আপোনালোকে জানে তেন্তে মোক নিশ্চয় কমেণ্ট কৰিব তো বন্ধুসকল পইচা বনোৱা মেচিন ক'ত আছে মই আপোনালোকক কৈ দিব বিচাৰোঁ মই কৈ দিছোঁ শুনক AMP দেৱাস মহীশূৰ তাৰপিছত চালৱানী নাছিকত এইবোৰ মেচিন আছে আপোনালোকে এটা কথা জানেনে 10 টকা পইচা আৰু 50 টকা পইচা ক'ত বনোৱা হয় দেৱাস বুলি জেগা এটা আছে তাতে 10 টকীয়া আৰু 50 টকীয়া পইচা বনোৱা হয় আৰু মহীশূৰত 2000 টকীয়া বনোৱা হয় আৰু বন্ধুসকল মহীশূৰত 2000 টকীয়া প্ৰত্যেক বছৰে 275 crore rupees প্ৰত্যেক বছৰে বনোৱা হয় আৰু বন্ধুসকল টেক্সেল মেল ক'ত আছে আপোনালোকে জানেনে মই কৈ দিছোঁ শুনি যাব মুম্বাই হায়দৰাবাদ কলকাতা আৰু নয়ডাত আছে আৰু এটা কথা হ'ল পইচা বনোৱা পেপাৰ ক'ৰ পৰা আনে অচিন্দাবাদ আৰু বিদেশৰ পৰা অনা হয় যেনে ফ্ৰান্স জাপান আমেৰিকা আৰু বন্ধুসকল পইচা বনাবৰ কাৰণে কি লাগে আপোনালোকে জানেনে যদি নাজানে তেন্তে চিন্তা নকৰিব মই আপোনালোকক কৈ দিছোঁ কপাহ মানে ৰুৱা তাৰপিছত চিয়াহী লাগে আৰু এই চিয়াহীটো বেংকৰ নোট প্ৰেছৰ পৰা অনা হয় আৰু ছিকিম পৰা লৈ অনা হয়
আৰু বন্ধুসকল খুচৰা পইচা কেনেকৈ বনায় আপোনালোকে জানেনে? যদি নাজানে তেন্তে মই আপোনালোকক কৈ দিছোঁ। বিদেশৰ পৰা অহা পেপাৰটো চেণ্টম মেচিনত ঢালি দিয়ে আৰু ঢালি দিয়াৰ পিছত বেলেগ এটা মেচিনত ঢালি দিয়া হয় আৰু যিমান নোট বনি যোৱাৰ পিছত মানে হৈ যোৱাৰ পিছত ভালবোৰ নোটে বাছি ওলাই দিয়ে আৰু বেয়া নোটবোৰে আকৌ ৰিপিট কৰি বনাই দিয়া হয়। তো বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে বেল আইকন দবাবলৈ নাপাহৰিব। আকৌ উভতি আহিম নতুন এটা ভিডিঅ' লৈ। জয় আই অসম, জয় আই অসম।